Welcome to my YouTube channel, Dr. Shashank Bhartapur, Healthcare Advice. আজি মই আপোনালোকৰ আগত দাঁত ঘঁহা টেকনিক সম্পৰ্কে ক'বলৈ ওলাইছো। বহুকেইটা টেকনিকত দাঁত ঘঁহিব পাৰি। সচৰাচৰ আমি দাঁত ঘঁহোতে শতকৰা 90% মানুহে ভালকে দাঁত ঘঁহা প্ৰকৃত শুদ্ধ টেকনিকটো নাজানে। আজি মই আপোনালোকক এটা মডেল কাষ্টৰ সহায়ত কি ধৰণে বিজ্ঞানসন্মতভাৱে দাঁত ব্ৰাছ কৰিব পাৰি সেই সম্পৰ্কে মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। দাঁত ঘঁহা টেকনিক বুলি ক'লে বহুকেইটা টেকনিক আছে, যাক আমি ষ্টিলছমেন মেথড, মডিফাইড ষ্টিলছমেন মেথড, বাছ মেথড, মডিফাইড বাছ মেথড ইত্যাদি নামেৰে গম পাওঁ। তাৰ ভিতৰত আটাইতকৈ পপুলাৰ মেথডটো হৈছে মডিফাইড বাছ মেথড। এই মেথডটো ADA অৰ্থাৎ আমেৰিকান ডেণ্টেল এছ'চিয়েশ্যনে এপ্ৰুভ কৰা মেথড হয়, আৰু আজি এই মেথডটোৱে মই এটা মডেল কাষ্টৰ সহায়ত আপোনালোকক দেখুৱাম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি শতকৰা 90% মানুহেই ব্ৰাছ কৰোঁতে এইদৰে ব্ৰাছ কৰোঁ। এইদৰে ব্ৰাছ কৰিলে কি হয়, এইটো এটা ভুল মেথড। এইদৰে ব্ৰাছ কৰিব নালাগে। ব্ৰাছডাল যদি এনেধৰণে দাঁতত লগাই পেলাই ব্ৰাছ কৰা যায়, তেতিয়াহ'লে কি হয়, দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে বা দাঁতৰ ওপৰৰ অংশটো ক্ষয় যাব পাৰে। গতিকে মই এই কাষ্টৰ সহায়ত, এইডাল ব্ৰাছৰ সহায়ত মডিফাইড বাছ মেথডত কি ধৰণে ব্ৰাছ কৰিব পাৰি সেই সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। প্ৰথমতে আপোনালোকে ব্ৰাছডাল লৈ পেলাই 45 ডিগ্ৰী এংগুলেশ্যনত এইদৰে এংগেজ কৰিব। চাব যাতে দাঁতৰ ব্ৰিজিলছ অংশটো দাঁতৰ আলু আৰু আধা অংশ দাঁতত লাগি থাকে। তাৰপিছত ব্ৰাছডাল এনেকৈ গোল গোল চাৰ্কুলাৰ মোচনত মুভ কৰি পেলাই ব্ৰাছডাল তলফালে চুৱাইপ কৰিব। আৰু প্ৰত্যেকবাৰ ব্ৰাছ কৰোঁতে তিনিটা দাঁত, সচৰাচৰ ব্ৰাছডালে 3টা দাঁত ইনক্লুড কৰিব পাৰি। গতিকে 3টা দাঁতত ফাৰ্ষ্ট 3টা দাঁতত এংগেজ কৰিব, এইদৰে চাৰ্কুলাৰ মোচনত ঘূৰাই তলফালে চুৱাইপ কৰিব। তাৰপিছত আপোনালোকে নেক্সট 3টা দাঁতলৈ মুভ কৰিব পাৰিব, তাত চাৰ্কুলাৰ মোচনত এইদৰে ঘূৰাই তললৈ চুৱাইপ কৰিব। ঠিক ক্ৰমাগতভাৱে এইদৰে আগলৈ গৈ থাকিব। প্ৰত্যেক তিনিটা দাঁতত লগাই পেলাই এনেকৈ চাৰ্কুলাৰ মোচনত ঘূৰাই তললৈ চুৱাইপ কৰিব। ওপৰপাৰি দাঁতৰ ক্ষেত্ৰত এইদৰে তললৈ চুৱাইপ কৰিব লাগিব। এতিয়া আহোঁ ওপৰপাৰি দাঁতৰ ভিতৰ অংশটোলৈ। ভিতৰতো ঠিক একেধৰণে 45 ডিগ্ৰী এংগুলেশ্যনত ব্ৰাছডাল ধৰিব লাগিব আলু আৰু দাঁতৰ লগত। ঠিক আকৌ একেধৰণে গোল গোলকৈ ব্ৰাছডাল ঘূৰাই তললৈ এইদৰে চুৱাইপ কৰিব। ঠিক তেনেকৈ তিনিটা দাঁত ইনক্লুড কৰি আগলৈ আহি থাকিব। আগলৈ আহি যেতিয়া সন্মুখৰ অংশটো পাব, ঠিক ব্ৰাছডাল এইদৰে ধৰি ল'ব। ধৰি এনেকৈ গোল গোলকৈ ঘূৰাই তললৈ চুৱাইপ কৰিব। এতিয়া আমি আহোঁ দাঁতেৰে চুবোৱা অৰ্থাৎ অক্লুচিভ ছাৰ্ফেচ। এইটোক অক্লুচিভ ছাৰ্ফেচ বা দাঁতৰ চুবোৱা অংশ বুলি কয়। এই অংশটোতো ব্ৰাছডাল এইদৰে এংগেজ কৰি এনেকৈ গোল গোলকৈ ঘূৰাব। এতিয়াও এনেকৈ নুঘূৰাব, এনেকৈ কৰি গোল গোলকৈ, মই ব্ৰাছডাল যেনেকৈ ঘূৰাইছোঁ গোল গোলকৈ ঘূৰাই এইদৰে চুৱাইপ কৰিব। এইটো হ'ল ওপৰ পাৰিৰ ক্ষেত্ৰ। যেতিয়া আমি তলৰ পাৰি ব্ৰাছ কৰিম, এইটো হ'ল এটা মডেল কাষ্টৰ তলৰ পাৰি দাঁত। ব্ৰাছডাল ঠিক একেধৰণে 45 ডিগ্ৰী এংগুলেশ্যনত এংগেজ কৰি একেই চাৰ্কুলাৰ মোচনত ঘূৰাব। তিনিটা দাঁত ইনক্লুড কৰি আৰু ওপৰফালে চুৱাইপ কৰিব। ওপৰ পাৰি দাঁতৰ ক্ষেত্ৰত আমি তললৈ চুৱাইপ কৰিছিলোঁ, তলৰ পাৰি দাঁতৰ ক্ষেত্ৰত এইদৰে ওপৰলৈ চুৱাইপ কৰিব। এইদৰে আপোনালোকে তিনিটা দাঁত ইনক্লুড কৰি গৈ থাকিব। তিনিটা দাঁত গৈ থাকিব। এতিয়া আহোঁ তলৰ পাৰি দাঁতৰ ভিতৰৰ অংশলৈ। ভিতৰৰ অংশটো ঠিক একেধৰণে এইদৰে ব্ৰাছডাল এংগেজ কৰি এনেকৈ চাৰ্কুলাৰ মোচনত ঘূৰাই ওপৰলৈ এনেকৈ চুৱাইপ কৰিব। এইদৰে আহি যেতিয়া আপোনালোকে তলৰ দাঁতপাৰিৰ ভিতৰ অংশত ব্ৰাছডাল এংগেজ কৰিব, এইটো পজিশ্যনত দি এংগেজ কৰি এনেকৈ চাৰ্কুলাৰ মোচনত ঘূৰাই ওপৰলৈ চুৱাইপ কৰিব। আকৌ ঠিক তেনেদৰে তলৰ পাৰি এইটো হ'ল অক্লুচিভ ছাৰ্ফেচ, অৰ্থাৎ তলৰ পাৰি দাঁতৰ এই অংশটোৱে আমি চুবাওঁ। গতিকে সেইটো যেতিয়া চফা কৰিব, এইদৰে ব্ৰাছডাল দাঁতত এংগেজ কৰি এনেকৈ গোল গোলকৈ ঘূৰাই পেলাই সন্মুখৰ ফালে চুৱাইপ কৰিব। এইদৰে কৰিলে আপোনাৰ লোকৰ সম্পূৰ্ণ দাঁতবোৰ পৰিষ্কাৰ হৈ উঠিব। আৰু দুটা দাঁতৰ মাজৰ অংশত, যিটোক আমি এম্ব্ৰেচাৰ বুলি কওঁ, সেই অংশটো মলি জমা হৈ নাথাকে, সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিব। কিয়নো দুটা দাঁতৰ ইউজুৱেলি এইদৰে
অগা পিছা কৰি ব্ৰাছ কৰিলে দাঁতৰ গুৰিবিলাক ক্ষয় যোৱাৰ লগতে দুটা দাঁতৰ মাজৰ অংশত জমা হোৱা মলিবিলাক ওলাই নপৰে আৰু সেই মলিবিলাক ক্ৰমাগতভাৱে জমা হৈ টুথ ডিকে বা কেভিটি হ'ব পাৰে কিন্তু এই ধৰণে মই শিকোৱাৰ ধৰণে ব্ৰাছ কৰিলে কমপ্লিটলি দাঁতৰ গুৰিৰ পৰা দাঁতৰ গুৰিত মলিবিলাক জমা নহ'ব সম্পূৰ্ণৰূপে দাঁত পৰিষ্কাৰ হ'ব আৰু আপোনালোকৰ দাঁতবিলাক ভাল থাকিব থেংক ইউ